আজিৰ ভিডিঅ'টো আৰম্ভ কৰিম এটা সৰু কলেৰে মহান ব্ৰিটিছ দাৰ্শনিক বেকনে কৈ গৈছিল যে আমি প্ৰকৃতিৰ ওপৰত প্ৰভুত্ব বিস্তাৰ কৰিব বিচাৰোঁ তেতিয়াহ'লে প্ৰকৃতিৰ প্ৰয়োজনীয় নিয়মসমূহ আমি জানিব লাগিব গতিকে প্ৰকৃতিৰ ওপৰত যদি লাভৰ স্বাধীনতা আমি বিচাৰোঁ তেতিয়াহ'লে প্ৰাকৃতিক নিয়মসমূহ সম্পৰ্কে থকা আমাৰ জ্ঞানৰ ওপৰত নিৰ্ভৰশীল যদি আমি প্ৰকৃতিৰ কোনো ধৰণৰ নিয়মসমূহ ফলো নকৰাকৈ প্ৰকৃতিৰ ওপৰত লাভৰ স্বাধীনতা বিচাৰোঁ তেতিয়াহ'লে আমি সম্পূৰ্ণৰূপে ব্যৰ্থ হ'ম সেইকাৰণে অপৰিকল্পিতভাৱে নিৰ্মাণ কৰা মাথাউৰি অপৰিকল্পিতভাৱে নিৰ্মাণ কৰা নদী বান্ধৰ কাৰণে কেতিয়াবা সেইবিলাক ভাঙি যায় আৰু ভাঙি যোৱাৰ ফলত বিস্তীৰ্ণ অঞ্চল ক্ষয় ক্ষতি সাধন কৰে গতিকে আমি যদি প্ৰকৃতিৰ ওপৰত কণ্ট্ৰল কৰিব বিচাৰোঁ তেতিয়াহ'লে আমি প্ৰাকৃতিক নিয়মসমূহ আমি মানি চলিবই লাগিব অসমত হোৱা বানপানীৰ মূল কাৰণটো হৈছে সেয়াই যে আমি অপৰিকল্পিতভাৱে আমি কিছুমান কাম কৰি আছোঁ যাৰ কাৰণে আমি প্ৰতি বছৰে বানপানীত ক্ষতিগ্ৰস্ত হ'ব লগা হয় গতিকে আহক আজিৰ ভিডিঅ'টো এই সৰু কলেৰে আৰম্ভ কৰোঁ গতিকে মই ৰাহুল আপোনালোক মোৰ বন্ধু আৰু আপোনালোকে চাই আছে ৰাহুল চৌধুৰী ব্লগ আজিৰ ভিডিঅ'টো বাঁহ কাটি অনাৰ পিছৰ পৰ্যায়ত যে আমি ঘৰটো কেনেকৈ বনাই আছোঁ গতিকে আপোনালোকে যদি মোৰ পাৰ্চনেল লাইফ সম্পৰ্কে ইণ্টাৰেষ্টেড নহয় তেতিয়াহ'লে ভিডিঅ'টো স্কিপ কৰিব পাৰে আৰু যদি ইমানখিনিলৈ আপোনালোকে চাইছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি নোযোৱাকৈ নাযাব ছাবস্ক্ৰাইব কৰি উঠি আপোনালোকে আপোনালোকৰ ফ্ৰেণ্ডৰ লগত ফেচবুকত শ্বেয়াৰ কৰিব তেতিয়াহে আমাৰ চেনেলৰ শ্ৰীবৃদ্ধি হ'ব আৰু যদি শ্ৰীবৃদ্ধি হয় তেতিয়াহ'লে সকলোৰে ভাল লাগিব গতিকে সকলোকে পুনৰবাৰ ৰাহুল চৌধুৰী ব্লগ চেনেললৈ আপোনালোকক স্বাগতম জনাই আজিৰ ভিডিঅ'টো আৰম্ভণি কৰিম গাইজ ফাইনেলি আমাৰ তৰ্জাবোৰ অনা হৈ গ'ল আৰু এইবিলাক বাঁহৰ ফ্ৰেম আমি তৰ্জা লগোৱাৰ কাৰণে আমি লগাইছোঁ এইবিলাক ফ্ৰেম আৰু যোৱাকালি এইখিনি মই পৰীক্ষামূলকভাৱে তৰ্জাত প্ৰাইমাৰ লগালোঁ প্ৰাইমাৰৰ কাৰণে বাৰ্জাৰৰ প্ৰাইমাৰ আনিছোঁ বাৰ্জাৰ পেইণ্ট এতিয়া আপোনালোকে বাৰ্জাৰ পেইণ্টৰ এটা বি ৰোল দেখক আৰু বি ৰোলটো কেনে হৈছে আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব আৰু বি ৰোল মানে যিবিলাকে বুজি পোৱা নাই সেইটো হৈছে চিনেমেটিক শ্বট অলপ ট্ৰাই কৰিছোঁ আপোনালোকে চাওক অলৰাইট গাইজ চশমা পিন্ধি লৈছোঁ ফৰ ছেফটি পাৰ্পছৰ বাবে কোনোবাই আকৌ সুধিব পাৰে যে চশমা কিয় পিন্ধিছোঁ আৰে ভাই কিবা কাৰণত যদি ইয়াতে ৰং সোমাই যায় তেতিয়াহ'লে কি ৰিক্স কোনে ল'ব আহক ৰংটো ঢালোঁ যোৱাকালি অলপ কৰিছিলোঁ কৰাৰ কাৰণে অলপ ৰং ৰৈ গ'ল এই ৰং আৰু থিনাৰ ৰৈ গৈছে এতিয়া এখন হাতেৰে খুলিবলৈ চেষ্টা কৰোঁ চাওক গুলি ল'ব লাগিব প্ৰথমতে গুলি লৈ ঢালিব লাগিব এই অকণমান ঢালি দিলোঁ আৰু থিনাৰ আছিলে চপা মাৰি দিলোঁ
পাৰফেক্টলি অলৰাইট গাইজ ৰং দিয়া সময়খিনিতো কথা পাতি আমি ৰং দিব নোৱাৰোঁ গতিকে আপোনালোকে টাইম লেপছ চাওক আৰু অলপ এনজয় কৰক অলপ এটা পাৰ্ট হৈ গ'ল চাওক আপোনালোকে এইটো পাৰ্ট হৈ গ'ল বহুত মেহনত আছে ভাই ইমানো সহজ নহয় কিন্তু কৰি ভাল লাগে এটা পাৰ্টহে হ'ল আৰু এইবিলাক পাৰ্ট কৰিব আছে অলপ টাইম লছ এনজয় কৰক সেই ঘৰৰ পিছত আপোনালোকক লগ পাম এইবিলাকত মুখত লাগি গৈছে কালাৰ চাওক চকুত পৰিলে কি হ'ল হয় সেইকাৰণে আমি চশমা পিন্ধো চশমাত চাওক অলৰাইট গাইজ দুটা থাক হৈ গ'ল আমাৰ পেইণ্ট কৰা চ' আৰু আছে বহুত আছে এটা পাৰ্ট কমপ্লিট হ'ব আৰু অকণমান বাকী আছে অহাকালি এইখিনি কৰিম কাৰণ আমাৰ হাতত থিনাৰো কম আছে আৰু লগতে কম আছে ব্ৰাছ ধুই থৈ দিব লাগে ধুই নথলে আপোনাৰ ব্ৰাছত তেল লাগি টাইট হয় নষ্ট হৈ যায় এতিয়া হাতৰ অৱস্থা চাওক হাত ধুব লাগিব এতিয়া একদম সহজ উপায় এনেকৈ লওক এনেকৈ খুলিব চ' গাইজ আপোনালোকে দেখিবলৈ পাইছে এইখন আমাৰ চাং আছিল আজি মই ৰং মাৰি থাকোঁতে ভাঙি পৰিল এইখন আমি ফিক্সড কৰোঁ তাত কদাল আছে খন্তি আছে খন্তি কদাল নহয় তো গাত চাৰিটা খান্দো কুটা দি ফিক্স কৰোঁ আজি বোলে ফ্ৰেণ্ডশ্বিপ ডে চ' সকলো ছাবস্ক্ৰাইবাৰ বন্ধুকে হেপী ফ্ৰেণ্ডশ্বিপ ডে বুলি শুভেচ্ছা জনালোঁ তোমালোকে দেখাই পাইছে বৰষুণৰ বতৰ গতিকে ফ্ৰেণ্ডশ্বিপ ডে মনাবলৈ ক'তো যাবলৈ পৰা নাই আপোনালোকে নিশ্চয় বুজি পাইছে মোৰ সকলো বেষ্ট ফ্ৰেণ্ড সকলো ছাবস্ক্ৰাইবাৰ ফ্ৰেণ্ডকে হেপী ফ্ৰেণ্ডশ্বিপ ডে শুভেচ্ছা জনালোঁ আহক আমি ফিক্স কৰোঁ এইটো মহৰ কাৰণে মহৰ বিৰুদ্ধে এইটো নহ'লে কাম কৰিব নোৱাৰি গতিকে এইটো মহৰ বিৰুদ্ধে আমি ল'লোঁ খা ফিমকল চেণ্ডেলে চিঙি আজি নকৰোঁ দে নকৰোঁ আৰু চেণ্ডেলে ছিংগল আৰু বতৰো ইমান বেয়া ব্লগৰ সামৰণি মাৰিবলৈ আহিলোঁ থেংক ইউ ফৰ ৱাচিং শ্বৰ্ট এণ্ড চিম্পল ভিডিঅ' আপোনালোকে যদি ইমানলৈ চাই আছে তেতিয়াহ'লে ভিডিঅ'টো এটা লাইক এটা শ্বেয়াৰ আৰু এটা ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু এনেকুৱা এটা ভিডিঅ'ত আমি পিছত লগ পোৱাৰ আশাৰে চুটি ব্লগটোৰ সামৰণি মাৰিলোঁ